মাংস আৰু পিঁয়াজ আহি গ'ল, ইফালে ৰুটি, ইফালে আছে বেছ খাই কিমান খা বাজাৰ কৰাই যাই আছোঁ কোনো আৰু মই তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আপোনালোকে মই অন্যতম সুন্দৰ ফ্ল'ৰতে স্বাগতম জনাইছোঁ। আৰু আজি হৈছে আমাৰ খানা, যে মই খানা কথা যে কৈছিলোঁ মানে এই বিহুৰ মানে খানা খাম গোটেই মেলি। তো এতিয়া যাই আছোঁ বাজাৰ কৰা বলি বলে যাম, বাইক লৈ যাম। হা ককাই বিহু আজি ককাই বিহু আৰু মোৰ নৃত্য আছে আৰু বাজাৰ কৰা যাম। কোনো আহি আছে তো বাইক চিক আহাৰ খুৰা তাতে আছে, তো বাইক চিক লৈ আছে কোনো হোৱাৰ তাৰপিছত যাই আছোঁ। তো গাইছ আমি বাজাৰ কৰা যাই আছোঁ কোনো আৰু মই তো নিতু আছিলোঁ, নিতু মানে ঘৰত গ'ল মানে তিনিদিন হৈ যায় না স্কুলহে নাই বোলে, সেইকাৰণে চাইকেল লৈ আহিলোঁ। তো যাই আছোঁ অলপ কষ্ট হয় তো তাতে দেখাই দি আছোঁ দে গাইছ। এই গাইছ এতিয়া বহি আছোঁ এতিয়া মানে দোকানৰ ওচৰত, মানে পুৰণি দোকান যিহেতু অলপ সেই হৈছে আমি কোনো আছে আৰু মাংস চাই লৈছোঁ অকণ মাংস দোকান আহি মানে ৰখি আছোঁ ইয়াতে। তো মাংসটো আহিলে তাৰপিছত লৈ যাওঁ আন্ধাৰে হ'ব, এটা 5:30 বাজে আৰু গাইছ আহিয়ে মানে এখন। তো গাইছ ফাইনেলি আহি গ'ল, ঠাইতে ঝাৰু মাৰি আছে। তো এইবাৰ মাংসখিনি ল'ব লাগে আৰু যাব লাগে। কোনো হৈছে দোকানত ক'ত বা গ'ল এখনে এদি খপক কৰি। তো পইচা আছে মোৰ তাত 300 টকা আছে, তো বাজাৰখিনি মানে মাংসখিনি লওঁ আৰু ঘৰত যাওঁ। তো গাইছ ভিডিঅ'টোৰ মাজত মই এটা কথা ক'বলৈ আহিলোঁ। আজিকালি যিহেতু আপোনালোকে দেখা পাই আছে বহুত মানে এক্সিডেণ্ট কিবা হৈ আছে মানুহৰ, মানে তাৰ পিছত আৰু হেল্থ ইঞ্চুৰেঞ্চৰ কথা কৈ আছোঁ মই। মান্থলি 600-700 টকা দি আপোনালোকে 2 crore টকা পাব পাৰে। তো এতিয়াই যাওক, তোৰ ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে। টাৰ্ম ইঞ্চুৰেঞ্চ 50% ডিছকাউণ্ট চলি আছে আৰু হেল্থ ইঞ্চুৰেঞ্চত 20% ডিছকাউণ্ট চলি আছে। তো এতিয়া যাওক লিংকটো প্ৰেছ কৰক আৰু পইচা মানে পাওক। তো বহুত হৈ আছে এনেকুৱা, তো কৈ লওক সোনকালে। তো গাইছ ডাইৰেক্ট চাৰিআলি মাংস লৈ আহি পালোঁ, মানে ঘৰ আহি পানে আৰু পইচা আছে মানে আৰু আটা আনিব লগা আছে, কিবা কিবি আনিব লগা আছে। একেবাৰে সন্ধিয়া লগ পাই আছোঁ, মানে এতিয়া যখন আহিম তখন লগ পাই আছোঁ দে গাইছ। তো গাইছ ফাইনেলি অলপ খানা খাব যাবা, এতিয়া সময় হৈছে 8টা, তো তাতে লগ পাই আছোঁ গাইছ। আম চবেই আহিছে, তই আহিছে নেকি সময় কিমান দিন হ'ল? 10 মিনিট। বঢ়িয়া একে আহিছে, ফোনটো ক'ব নোৱাৰা কোনো আহাই নাই এখনো, আহনো আছে পুৰা গেম চেম খেলি। আমি বহি আছোঁ কোনো আহিবাৰ কেনে আৰু গান শুনি আছোঁ বক্স দেখছে ভিক্টৰ দাসৰ আৰু আহনো আছে খানা এইফালে ৰান্ধি আছে। মই এইবাৰ দেখাই দিওঁ এইফালে খানা ৰান্ধি আছে কেনে মাছ ৰান্ধি আছে লেঙৰা কেনে আহিল আছে ইফালে বক্স বাজি আছে কেনে মজা চলি আছে। নিতু আছে ইফালে আৰু এইফালে বিউটি আছে কেনে ঘূৰি দি দেখাই নাই কেইদিনমান লগত কেনে কেনে মাংস 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 হৈ গৈছে মই দেখি দিম মই গৰম বাৰু বঢ়িয়া অলপ পানী লাগছিল আৰু উল্টাইছা খাবা আহিবা মোৰখন দেখোঁ মোৰখন কোনখন আছিল ভালখান দেখি দি একদিনাকে বেলছোঁ ভালেই হৈছে তো চাঙাই হৈছে। এইবাৰ ৰুটিখিনি ভৰালে আমি খাব পাৰোঁ। এতিয়া সমস্যা প্ৰায় 9টা মোৰ ঘড়ীত হে ভালে হৈছে তো কি বেয়া হৈছে আৰু আহোঁ ক'ত কৰিছে একবাৰ দেখি কি কৰা দেখোন ইয়াতে কেমেৰা টেষ্ট কি ৰাতি নেকি কি মাৰে তো গাইছ ৰুটি বেলিছোঁ ৰুটি মানে আটা কি কম ঠিকে আছে পিঠা 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 চিকেন বেলু 7-8খান মান ঠিকে আছে কথা অলপ বেয়া আছিল বৰ্তমান ঠিকে চলি আছে খানা চলি আছে ভিতৰত আৰু মানে পুৰা একদম গোটেই কৰা চৰা হৈ গ'ল গোটেই ৰুটি বেললোঁ। তো এইফালে খাব লাগে। এতিয়া সময় হৈছে প্ৰায় 10:30 বাজে গাইছ। তো এতিয়া মানে ৰাস্তা ঠিক হৈ গৈছোঁ অলপ বঢ়িয়া ভাতা চাটা চলি আছে, মানে পানী অহা কথা আছিলে পানী নাহিল বঢ়িয়া একদম তাৰা চাৰা ওলাই আছে। তো এতিয়া খাব লাগে। তো বলক গাইছ মানে খাই লওঁ আমি, মানে ভ্লগটা বেছি লম্বা নহ'ল তথাপিও হ'ব দে গেছ চলি যাব। খানা বুলি অলপ দেখাইছোঁ কিবা কিবি সৰু সুৰা হ'ব দে অলপ মানে আজিকালি বেছি মানে লং চাই ভাল নাপায় মানুহগিলা মানে চালে ৰিল চাব লাগে ৰিলচ ক'ব লাগে সৰু সৰু না হ'ব দে চলি যাব আৰু ছাবস্ক্ৰাইব এটা অলপ লাগে গাইছ কৰি দিবি। মাংস আৰু পিঁয়াজ আহি গ'ল, ইফালে ৰুটি ইফালে আছে বেছ খাই কিমান খা কেনে লাগছে মিনু কেনে লাগছে কেনে লাগছে হা
এই টেস্টটা আছে না কেন আছে ইমা তোর খাই নাই দেখুন কিন্তু কেন আছে এ রা বোম বুঝলাম গলটা কমে গেছে পরিবাসন খাই আছো এবারে শেষ শেষই হয় না এ তুই না জানা খাই আছো কেনে বঢ়িয়া একদম ভালো একদম তো গাইস খাওয়া হয়ে গেল খাওয়া দাওয়া অবস্থা হয়েছে আর যদি না খাবে কেন তুই কেন আছে হ্যাঁ তুই কেন আছে খাই লই খাই কেন আছে তুই কেন আছে খাই কেন আছে আরে কেন আছে শেষ করে দিটা খেলা চাও কারা আছে আজি বঢ়িয়া তো গাইস বাই বাই দেখি লগ পাইছা সুন্দর ভিডিঅ'ত তো বাই বাই ধন্যবাদ জয় অসম গান লগাইছে বাই বাই